ষষ্ঠ অধ্যায় বিভূতি যোগ ছবি। ৰাম শিৱৰ বচন শুনি বুলি লন্তৰ ঘুমনি শুনিও কইল যাৰ মন ভয়লো বিস্ময়াতি আপুনি জগতপতি কৰা দূৰ মূৰৰ ভ্ৰম বিশুদ্ধ স্ফটিক যেন পঞ্চব্ৰজ তিন শশাঙ্ক শেখৰ মূৰ্তি মান জগত মোহন ৰূপ পৰিচ্ছন্ন ৰূপে হৰ তুমি প্ৰভু অম্বিকাৰ ৰাম পুৰুষৰ ৰূপ ধৰি প্ৰমথ গণৰ সমে নীলা কৰি থাকা নিৰন্তৰে ইটোৰ পধৰে হৰে কিমতে ৰখিলা প্ৰভু তুমি পঞ্চভূতৰ ভিতৰে ত্ৰিজগত চৰাচৰ পঞ্চভূত নিৰন্তৰ ইমতে ৰখিলা পশুপতি যদি নিজ ভিত বোলে কৃপা কর চন্দ্ৰমৌলি কহি গিৰিজাৰ পতি চাৱৰ জংগম আদি ব্ৰহ্মাণ্ডৰ সকলোতে কেন মতে তোমাৰ বিভূতি কহিও কৃপা সিন্ধু তুমি জগতৰে পতি তজ পাৱে কৰিছো মিনতি ৰাম শ্ৰীৰামৰ বাণী শুনি মহাপ্ৰভু হুল পানী পঞ্চমুখ ইখত হাৰিত অত্যুত্তম প্ৰশ্ন ৰাম পুছিলা ৰঘুনাথ দেৱৰ দুৰ্গে ভক্তি আৰু বৰ্মচৰ্য ব্যতিৰেকে নাহি জানে তুমিহে জানিলা শুদ্ধ ব্ৰত তুমি হৈয়া ব্ৰহ্মচাৰী ইন্দ্ৰিয় দমন কৰি আচৰিলা সংযমে ব্ৰত ৰাম যিহেতু তোমাক মই প্ৰকৃতি কহিবো এবে ব্ৰহ্মাণ্ডৰ গুপ্ত ৰহস্য এহি ভৱ হিন্দু তৰি ধৰ্মাৰ্থ কামলভি মুখ্য হৈবে কবচ শ্ৰদ্ধা
যিনি পঞ্চভূতে আছে ব্যাপী আকাশ অনিখিতি পানী বায়ু হলে পঞ্চভূত জানিবা কৈলা সূত সমস্ত বস্তুকে আছে সানি ভুব ভুব মহাজন সতপ আৰু সত্য জানাছে হি সপ্ত জানা অতল বিতল আৰু সুতল যে তলাতল মহাতল ৰখাতল নাম জল সিন্ধু সৰোবৰ দেৱতা ৰাক্ষসজত ব্ৰহ্মচাৰী ঋষি মুনি গণ গন্ধৰ্ব কিন্নৰ দত্ত প্ৰমথ নাগ অসংখ্যাত ভূত প্ৰেত গণ ৰাম চাউৰ জংগময়াদি ভূষৰ শেখৰ তৰু তিন্ন লতা যত দেখা আমাৰ বিভূতি বুনি জানিবাৰ ঘুমনি আক তুমি নে ভাবা অন্যথা ব্ৰহ্মা ইন্দ্ৰ আদি কৰি ত্ৰিদশ দেৱতা গণ মুক দৰ্শন অভিলাষে মোৰ মহাপ্ৰিয় স্থান মন্দৰক লাগি গইলা তুখিলয় আমাক জানানা ভাবে হবাৰো প্ৰাথনি পায়া অতি আকুলিত হোয়া হৰিৰ লোহ বাৰে চিত্ত জ্ঞান কোন তুমি কৃপা কৰি কহি আমাশাক প্ৰসন্ন হৈ পঞ্চানন ৰাম দেৱৰ শুনিয়া বাণী বিস্তাৰি কহিলো আমি জানা মই পুৰুষ পুৰাণ নিৰাকাৰ নিৰঞ্জন নিৰ্বিকাৰ নিৰ্বকল্প মই নিত্য সত্য সনাতন অনাদি কালৰে পৰা শিৱৰূপে বৰ্তি আছো পৰিৱেশে মই থাকো মাত্ৰ মই জগতৰ স্বামী সম্প্ৰতি কালত আছো থাকিব ভূত ভৱিষ্যত
এরামনিত্যয় নগ ব্রহ্মা বিষ্ণু প্রজাপতি রূপে জানাময় পরম শাশ্বত মুত ব্যতিরেকে আৰু নাহি ঈশ্বৰ কোনো জানা তাঙ্ক দখৰত মই পৰম বৰ্ম বিষ্ণু মূৰায়ংশ জানা মুত পৰে আন নাই উত্তৰ দক্ষিণ পূব পশ্চিম আদি দশ দিক বাহু মূৰ জগতে হে কায়া হাবিতি প্ৰমুখে নাৰী জানিবা যায় অতি মই পুৰুষ পুংখ নাৰী ভিন্ন তৰু তিন্ন লতাদি কৰি যত জীৱ আছে সমস্ত মুক্তে যায় লীন এৰাম সৃষ্টি স্তূপ জগতি পংক্তি অনুস্তূপ চন্দ্ৰ আখি হবে আশা মোৰে ক্ষেত্ৰজন বেদতাই জপে মই আনক প্ৰদান কৰো ব্ৰহ্মসূত্ৰ কবৈল শ্ৰৱণ মই সত্য সৰ্বজান গুধেনু হুতাসন আকাশ নীলময়ী মাত্ৰ পৰ্বত কুণ্ডৰ গুহা সমস্ততে ব্যাপি আছো চৰাচৰ ইটো ব্ৰহ্মাণ্ডত দেৱতাৰো মই শ্ৰেষ্ঠ আমি সৰ্বসুৰ শ্ৰেষ্ঠ মই জানাই আদি জলপতি মই আৰ্য ভগৱান শ্ৰেষ্ঠ মূৰ্তিমান অগ্নিময় জগতৰ পতি ইক সামজৰ যুবেদৰ্থ বজে চৈধ্য শাস্ত্ৰ মই জানাদি অন্তৰ সমস্ত বিভূতি মূৰ পুৰাণ ভাৰত যত জানা ৰাম কখৈনাতন এই ৰাম ভিঞ্জ চৰত আমি আংগিৰ আদি কৰি বিদ্যা ছন্দ আৰু ইতিহাস বেদান্ত পুৰাণ কল্প শ্লোক সূত্ৰ ব্যাকৰণ জানা হবে মোৰ পাৰ কাষ নাৰাংখী গাথা চয় ব্যাখ্যা অনুব্যাখ্যাময় পৰ বিদ্যা মোৰে প্ৰতিনিত
দত্তা দত্তা হতি নামতো খ্যাত ইহ পৰলোক সৰ্বভূত ক্ষৰ ভূত সমদমময়ী খগ যমনিয়ামৰনিয়ামক গৈহতিৰ মই গৈহ বেনৰ গোপুত তত্ত অতি গৈহ জানিবা মাক মই যৰণ্যক পবিত্ৰ উপনিষদ অন্ত আদি মধ্যমুখ জানা পুকৰ পবিত্ৰকাৰী ভবাৰো অতীত আমি আমাক বেদস্ত বুলি মানা এৰাময় জ্যোতি অন্ধকাৰ মই বাইশ্বর ভন্তৰ জানিবা হামুক অন্তৰ্যামী অক্ষয়ত দশম ইন্দ্ৰিয়গত পঞ্চম তন্মাত্ৰৰো মই স্বামী ৰূপ ৰস গন্ধ স্পৰ্শ আৰু এক আছে শব্দ পঞ্চম তন্মাত্ৰ বুলি জানা মই বোধি অহংকাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বিষয় বিকাৰ মোকে মানা উমা স্কন্ধ গণপতি পুৰন্দৰ যম মীনয়তি বৰুণ মহাকাশ কুবেৰ ঈশান আদি যত দিগপালগণ সমস্ততে কৰিছো প্ৰকাশ এৰাম ভূভ সমৰ মৰণ তাপ সত্যলোক ছন্দ সূৰ্য আদি গ্ৰহণ ক্ষিতি পানী ব্ৰহ্ম অগ্নি মৰুত তৰিত হোম নক্ষত্ৰ মোৰে মূৰ্তি মান মই প্ৰাণ মই কাল মৃত্যুৰূপী দিগপাল অমিত আৰোগ্য সৰ্বভূত ভূত ভৱিষ্যতময় বিশ্বৰ তিমাৰূপে বিৰাজ কৰিছো সৰ্বত্ৰত আদিতে প্ৰণৱৰূপে অংকাৰ আছিলো মই চিত সূক্ষ্মৰ জানা মূল ভূলোক ভুৱলোক সখমে তিনি লোক মধ্যমত আছো স্থূল সৃষ্টি স্থিতি প্ৰলয়ৰ তিনিৰো বিনাশ কৰো জানা মুত পৰে আন নাই অন্তকালে মহাকাল মহাৰুদ্ৰ ৰূপ ধৰি সৃষ্টি সংসাৰ কৰো মই এৰা মাছ পালন কৰো
কিতাকিত পৰাপৰ মুকে মে জানিবা নিষ্ট কৰে কল্যাণ সাধন কৰো সৰ্বপৰায়ণ ৰূপে সমস্ত ভূতত বাস কৰে জগতৰ হিতকাৰী যত মানে বস্তু আছে স্থূল সূক্ষ্ম ক্ষয় সাম্য দিব প্ৰজাগপত্য আগ্ৰস্য প্ৰিয় যত পবিত্ৰ যতে বস্তু এই ৰাম সংসাৰ স্বৰূপ ধৰি জগত বিনাশ কৰে বিশ্বব্যাপী অগণিত স্বৰূপে হৃদিমধ্যে যিটো প্ৰাণ প্ৰতিষ্ঠিত হৈ আছে বাসুদেৱ নিৰঞ্জন ৰূপে উত্তৰে মস্তক মূৰ দক্ষিণত পাদদ্বয় মুখত প্ৰকাশে সূতাখন যিটো হয় শিৰোমণি ওংকাৰ বৰ্মক সদা হৃদয়ত কৰা চিন্তন এই ৰাম মূৰ কটাক্ষতে জানা ঊৰ্ধে পাৱে অধোগতি অধ কৰে ঊৰ্ধক গমন এই ৰাম ওংকাৰ স্বৰূপে জানা হবা নিয়ম কৰো হবে মোৰ ইচ্ছাৰ অধীন ইকজৰ্জো সামবেদে যাক ব্ৰহ্মা বুলি মানে জানা নিয়ামক মহিব সমস্ত ব্ৰাহ্মণ গণে আমাক প্ৰমাণ কৰে নাম লৈ আছো প্ৰণৱ স্নেহ পদাৰ্থই যেনে মাংসক গলিত কৰে শৰীৰৰ সমস্ত পিণ্ডক ইমাতে মাংসৰ পিণ্ডে স্নেহক আলিংগি থাকে এহিমতে জীৱৰ দেহক এই ৰাম দুই হান্তৰ মাজে যেনে সদা নিবতিয়াকে মধুৰ প্ৰীতিৰে বান্ধ খায় সেইমতে জানা মই সৰ্বব্যাপ্ত হৈ থাকি তলৈ কৰ মন কৰো মই শ্ৰীৰামৰ হৰে বিবৰে কহিলা কথা দেৱতাৰ জ্ঞান বিস্মৰণ প্ৰভুৰ বচন শুনি তৃপ্ত হৈল ৰঘুমনি শিৱ পদে কৰিলা